আৰু মই দেখুৱাবলৈ চেষ্টা কৰিম। এয়া হৈছে সেৱা বাহিনীৰ শিবিৰ আৰু বৰ্তমান আপোনালোকে সন্ধিয়া সময়ত চাই আছে আৰু এখন দেখা পাইছে মাধৱদেৱৰ জন্মস্থানৰ লগতে শংকৰদেৱৰ যি জন্মস্থান আছে সকলোবিলাক ইয়াত প্ৰদৰ্শন কৰি থকা হৈছে। স্ক্ৰীণত তেখেতলোকে দেখুৱাই আছে আৰু মই দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। ইয়াৰ পৰা আচলতে ইয়াত লাখ লাখ ভক্তৰ সমাগম হৈছে। বতৰ কিছু বেয়া যদি প্ৰতিকূল বতৰবোৰ নেওচি তেখেতলোকে ইয়াত উপস্থিত হৈছে দেখা পাইছে। বৰ্তমান দেখা পাইছে পঢ়াৰ যোগেদি তেখেতলোকে কিছু দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰি আছে। যিহেতু মোৰ ব্ৰাইটনেছটো বাঢ়ি আছে, মই কমাই দিব দেখুৱাবলৈ চেষ্টা কৰি আছো। মাধৱদেৱৰ জন্মৰ ভেটি উজনিৰ ভক্তস্থান সেইসমূহ চাবৰ কাৰণে ইয়াত ভিৰ কৰিছেহি, যিহেতু পৰাযোগী দেখুৱাই আছে। মাধৱদেৱেও এক শৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰি বৈষ্ণৱ সমাজলৈ শুদ্ধৰ সাহিত্য। আৰু বৰ্তমান আপোনালোকে দেখা পাইছে অধিৱেশনৰ দ্বিতীয় দিনাখনৰ কিছু দৃশ্যাংশ আৰু ইয়াত লাখ লাখ যি বৈষ্ণৱবৃন্দ আছে তেখেতলোকে আহি ভিৰ কৰিছে আৰু মূল মণ্ডপত হাজাৰ হাজাৰ ভক্তমান ৰাইজে তেখেতলোকৰ যিসমূহ জ্ঞানমূলক বাৰ্তালাপ কৰিছে আৰু দেখা পাইছে লাখ লাখ ভক্তৰ সমাগম কৰিছে। ইয়াত এখন বৈকুণ্ঠপুৰলৈ পৰিণত হৈছে। আমি দেখা পাইছোঁ এখন বৈকুণ্ঠপুৰলৈ পৰিণত হোৱা আমি নিশ্চয় দেখা পাইছোঁ। আৰু এয়া দেখা পাইছে দ্বিতীয় দিনাখনৰ ভোজনালয়ৰ কিছু দৃশ্যাংশ। বৰ্তমান ভোজনালয় বন্ধ হৈ আছে আৰু সন্ধিয়া ঠিক 8 বজাৰ পৰা খুলি দিয়া হ'ব দেখা পাইছে। আৰু বৰ্তমান দেখা পাইছে ইয়াত সকলো গ্লাছ আৰু কলপাতৰ ব্যৱস্থা কৰি থৈছে, যাতে পটককৈ তেখেতলোকে আহি পেলাই ভক্তসকল আহি পেলাই বহি পেলাই ধুনীয়াকৈ খাব পাৰে। আৰু এনেকৈ যি ছিষ্টেম আছে এনেকৈ ছিষ্টেমটো চলাই নিছে তেখেতলোকে। প্ৰত্যেকবাৰতে তেখেতলোকে কলপাত পৰাৰ পিছত গিলাচ চিলাচ দিয়াৰ পিছত তাৰপিছতে ভক্তসকলক ভোজনালয়লৈ আহিবলৈ অনুৰোধ জনায়। আৰু এইপিনে দেখা পাইছে ৰান্ধনীসকলে ৰন্ধা বঢ়াত যি ব্যস্ত হৈ আছে। যি বৰপ্ৰসাদ সিদ্ধ অন্নমুঠি তেখেতলোকে ইয়াত তৈয়াৰ কৰি থকা হৈছে, বনাই থকা হৈছে। আৰু দেখা পাইছে এয়া সম্পূৰ্ণৰূপে যি মূল পতাকা বেদী আছে, পতাকা বেদীৰ পূৰণ আৰু মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ কি সুন্দৰভাৱে উপস্থাপন কৰিছে। আৰু অহাকালিলৈ যিহেতু ইয়াত মূল পতাকা উত্তোলন কৰা হ'ব। আৰু ৰাতিভাগত ইমান মানুহ নাই যদিও ইয়াত বিশেষকৈ মানুহ নাই যদিও মূল যি মণ্ডপ আছে, মূল মণ্ডপ আৰু ভাওনাস্থলীত সম্পূৰ্ণ মানুহ ভৰি পৰিছে। মই দেখুৱাবলৈ চেষ্টা কৰিম আগলৈ ভিডিঅ'বিলাক। আৰু মই ইয়াতে দুটামান ফটো ক্লিক কৰিলোঁ আৰু ভিডিঅ'টো আগলৈকে সকলোকে চাব বুলি আশা ৰাখিলোঁ। আৰু ভিডিঅ' যদি চাই ভাল পাইছে বৰ্তমান চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি শ্বেয়াৰ কৰি দিব। আৰু এয়া হৈছে মূল পতাকা বেদী হয়। আৰু পতাকা বেদীৰ পৰা আপোনালোকে উঠি যাবৰ কাৰণে এখন দলঙৰ ব্যৱস্থা কৰি দিছে। আৰু দেখা পাইছে টেকেলিটোৰ পৰা পানী পৰি থকা ষ্টাইলত তেখেতলোকে সজাই পৰাই তুলিছে আৰু খুবেই সুন্দৰ। আৰু এইপিনে সম্পূৰ্ণ ফুলনি বাগিচা। আৰু মই দেখুৱাবলৈ চেষ্টা কৰি আছোঁ, কেনেকুৱা পাইছে জনাব আৰু কমেণ্ট কৰি দিব কেনেকুৱা লাগিছে পতাকা বেদীটো।
আৰু বৰ্তমান দেখা পাইছে সামগ্ৰিক পৰিৱেশ যি মই বৰ্তমান আছোঁ মেইন ৰাস্তাত যি নেশ্যনেল হাইৱে হয় হাইৱেত আছোঁ আৰু হাইৱেৰ পৰা আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰি আছোঁ আমি গৈ আছোঁ ভাওনা নাটঘৰলৈ নাটঘৰৰ পৰা আপোনালোকক যি দৃষ্টান্ত কিছুমান দেখুৱাবলৈ চেষ্টা কৰি যাম আৰু আমি বৰ্তমান যি দিনত দেখুওৱা ভিডিঅ'টোত যি নদী আছিলে নদীখনৰ মাথাউৰিদি যাবলৈ চেষ্টা কৰিম যিহেতু নদীখনৰ মাথাউৰিটো পকা কৰি থোৱা আছে আৰু মোৰ পিছফালে দেখা পাইছে মূল মঞ্চত যি প্ৰগ্ৰেম চলি আছে আৰু আমি গৈ আছোঁ নাটঘৰলৈ ব'লক নাটঘৰলৈ যাওঁ আৰু আপোনালোকক ভাওনা দেখুৱাওঁগৈ আৰু বৰ্তমান দেখা পাইছে আমি আহি নাটঘৰত যি উপস্থিত হৈছোঁ আৰু ইয়াতে ভাওনা চলি আছে ইয়াত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ভাওনা অলপ সময় আৰু আমি ইয়াৰ পৰা ভিডিঅ'টো সামৰিবলৈ চেষ্টা কৰিছোঁ
লাগিছে আপোনালোকে কমেণ্টত জনাব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ পাই থাকে আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব আৰু আমাৰ ভিডিঅ'বিলাক যিবিলাক ভিডিঅ' আপোনালোকে চাই আছে বৰ্তমান সেই ভিডিঅ' শ্বেয়াৰ কৰিব লগৰবিলাকৰ লগত যাতে তেখেতলোকেও চাব পাৰে যে 92 সংখ্যক সংঘ অধিৱেশনৰ যি প্ৰমাণপত্ৰ সমন্বয় ক্ষেত্ৰ চেৰেণ পথাৰত অনুষ্ঠিত হৈছিলে তাৰ কিছু দৃশ্যাংশ আপোনালোকৰ বন্ধুবিলাকক দেখুৱাবৰ কাৰণেও শ্বেয়াৰটো কৰি দিব লাগে আপোনালোকে আৰু কৰি দিব শ্বেয়াৰটো আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ আজি দ্বিতীয় দিনাৰ যি অধিৱেশনৰ ৰাতিৰ ভাগত আমি দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ আৰু আজিলৈ ইমানতে সামৰিছোঁ অহা কালিলৈ যি তৃতীয় দিনৰ কাৰ্যসূচী কিছু দৃশ্যাংশলী আগলৈ দেখুৱাই যাবলৈ চেষ্টা কৰি যাম আৰু আগৰ ভিডিঅ'বিলাক আগলৈ যিবিলাক আহিবলগীয়া ভিডিঅ'বিলাকো চাব বুলি আশা ৰাখিলোঁ সকলোকে চবৰ বাবে ধন্যবাদ জনাইছোঁ বাই বাই।